মোৰ এইটো ভিডিঅ' ইছলামসকলৰ বাবে হা আপোনালোকে যে 3:30 বজাতে আজানটো দিয়ে মানুহৰ ডিস্টার্ব হয় বুলি কেতিয়াবা ভাবে নাই বাৰু টোপনি ক্ষতি হয় পুৱতি নিশাৰ মানে যোনটো টোপনি হয় ন সেই টোপনিটো মানে হার পাই যোৱা হয় আজানটো 3:30 বজাত শুনি মই কাৰো ধৰ্মত আঘাত কৰি ক'ব বিচাৰা নাই আমাৰ ডিস্টার্ব হৈছে কাৰণে কৈছোঁ মানে এই 3:30 বজাত গৰু চুৰকেইটাও নুঠে ইমান জলদি উঠি লৈ কেনে আপোনালোকে মাইকত চিঞৰে সকলো ওচৰৰে পাজৰেতো মানুহ থাকে বুলি আপোনালোকে ভাবে নাই বাৰু হা ইমান জোৰছে চিঞৰে মাইকত চিঞৰাৰ পিছত যে টোপনি ক্ষতি হয় আমাৰ ন সেইটো ভাবে আজি এইটো ভিডিঅ' বনাবলগীয়া হ'ল ন ধৰ্মত আঘাত কৰি কাৰো কোৱা নাই কিন্তু যদি ধৰ্মই মানুহক মানে অশান্তি দিয়ে তেনেহলে ক'বলৈ বাধ্য হওঁ নহয় জানো আমি সেইটো কাৰণে ক'বলগীয়া হৈছে আজি যে এই আজানটোৰ কাৰণে বহুত অসুবিধা হয় মানে 3:30 বজাত হার পাই যাওঁ আজানটো দিয়ে তাৰপিছত টোপনি নধৰে আৰু 6-5 বজাত উঠিবই লাগে আমাৰ ল'ৰা ছোৱালী স্কুল থাকে 7 বজাত সেইটো কাৰণে মানে এনেকুৱা টাইমত যদি হার পাই যাওঁ আৰু টোপনি নধৰে আৰু পোহৰ হৈ যায় মানে পোহৰ হৈ যোৱাৰ পিছতহে টোপনি ধৰেগে গৈ কেনে